ওয়েলকাম টু মাই চেনেল সকলোকে শাৰদীয় দুৰ্গা পূজাৰ অলেখ শুভেচ্ছা জনালো আৰু আজি হৈছে মহানৱমী মা আৰু মই গৈ আছো বোকাঘাট এয়া আমি বোকাঘাট পালোহি মা আৰু মই বোকাঘাট টাউন পালোহি এই সোঁহাতে গ'লে আপোনালোকে পাব চিকুনতা থান আৰু পোনে পোনে গ'লে পাব পূজা মণ্ডপ মা আৰু মই আহিম মণ্ডপ পালোহি আৰু এফালে লাইনকৈ দোকানসমূহ বহি আছে চাকি 3 গছ লৈ মাই মই মণ্ডপৰ ফালে খোজ দিলোঁ আপোনালোকে ভাবিছে চাগে মাকৰ লগত পূজা চাব আহিছে মাককে ওলোৱা নাই আচলতে মামাই ভিডিঅ' তোলাবলৈ লাজ কৰে সেইবাবে মই মাক ওলোৱা নাই সময়ৰ লগত বহুত বস্তুৰ পৰিৱৰ্তন হয় এই চাকি জ্বলোৱা নিয়মটোকে চাওকচোন আগতে আমি দেৱী মাৰ চৰণত চাকি জনাই সেৱা লৈছিলোঁ এতিয়া এইদৰে সেৱা ল'ব লগা হৈছে আৰু ইয়াত ভক্তসকলৰ বাবে আহাৰ আৰু পানী খোৱাৰ ব্যৱস্থা কৰা হৈছে বোকাঘাটত পূজা হ'লে প্ৰত্যেকবাৰে বাণিজ্য মেলাৰ আয়োজন হয় এইবাৰো হৈছে সেইবাবে মা আৰু মই বাণিজ্য মেলালৈ বুলি আহিছোঁ আৰু এই সকলোবোৰ বেগ 100 টকাত বিকি আছে আপোনালোকে ল'ম বুলিলে ল'ব পাৰে আৰু এই কাপসমূহো 100 টকাত কিমান সুন্দৰ সুন্দৰ কাপ আছে আৰু আমিও ল'লো চাহ খাবলৈ বুলি কেইটামান এইটো মাৰ চইচ দে গাইজ পূজা বুলি মায়ে বোলে মেহেন্দি লগাই এটা পিছত 10 টকাকৈ লগালে ময়ো অলপ লগালোঁ বেছি নলগালোঁ তাৰপিছত কি হ'ল এইটো মানে অকমান দেৰি হোৱা পাছত গোটেই ৰংবোৰ গুচি গ'ল হাতে সাতে গোটেই লাগিলে সেইকাৰণে মই কওঁ আপোনালোকে পাৰিলে নলগাবয়ে পূজা চাই কৰি হ'ল এতিয়া খাবলৈ আহিছোঁ পানী পুৰি এতিয়া বাছত বহি ঘৰলৈ গৈ আছোঁ এতিয়া সন্ধিয়াৰ 5টা হৈছে আমি উঠনিতে আহি পালোঁ তেতিয়া ভিডিঅ' বনোৱা নহ'ল আৰু এতিয়া যাওঁ আমি তেল গৰম ভণ্টি মই আৰু কস্তুৰী তেল গৰমত কি হ'ল সেয়া আপোনালোকৰ মিনি ব্লগত পাই যাব আৰু এতিয়ালৈ ভিডিঅ'টো ইমানেই বাই বাই